बाक्सा जिल्ला एबसुनि 21थि थान्दै जखन्थाया गाजा गोमजायै खुंफुंजायो। बाक्सा जिल्लानि सदर मसलपुराव बाक्सा जिल्ला एबसुनि 21थि थान्दै जखन्थाय आरो मुसलपुर दखरा एबसुनि 56थि थान्दै जखन्थाय हाबाफारिया साननैनि हाबाफारिजों गाजा गोमजायै जोबनानै थाङो। दिनै जोबथा साननि हाबाफारि बादियै फुंबिलिनि समाव आफादनि फिरफिला बिरहोनाय, मुंख्लंफोरनो बिबार बावनाय आरो बाक्सा जिल्ला एबसुजों खुंजानाय रोंग'सा सायख' आनजादाव उथ्रिसारनो हानाय फरायसाफोरखौ बरायनाय बायदि हाबाफारि लानाय जादों। फरायसाफोरखौ बरायनाय हाबाफारि जोबनायनि उनाव बाक्सा जिल्ला एबसुनि आफादगिरि नन्देस्वर बर'नि आफादगिरि मासि लानानै सामलायनायाव गेवलां मेलखौ बेखेवनानै होयो आसामनि केबिनेट मन्त्रि उरखावगोरा ब्रह्मआ। मेलाव गाहाय आलासि महरै बाहागो लायो एबसुनि आफादगिरि दिपेन बर', लोगोसे बाहागो लाबावदों लोगो आफादगिरि उमेश दैमारी, बारग' लोगो आफादगिरि रोमदोन बसुमतारी, एबसुनि बोसोनगिरि बि सोमखोर बसुमतारी आरो गुबुन गुबुन गौथुमारि आफादनि बिबानगिरि दैदेनगिरिमोनहा। बाक्सा जिल्ला कमिटी निखिल बर' ছাত্ৰ সন্থাৰ মুকলি সভা আছিল আজি বাৰ্ষিক অধিৱেশন আৰু এই সভাত বহুতো কথা আলোচনা হৈছে। মূল কথাটো হ'ল যে নিখিল বড়ো ছাত্ৰ সন্থা জাতীয় ছাত্ৰ সংগঠন হিচাপে জাতীয়তাবাদৰ আদৰ্শ, উপেন ব্ৰহ্মৰ আদৰ্শ বিশ্ব দৰবাৰত বড়ো জাতিক যি ধৰণে আগুৱাই লৈ যাব লাগে, আমাৰ কলা সংস্কৃতি, আমাৰ ভাষা, আমাৰ সাহিত্য, শিক্ষা, অৰ্থনীতি আৰু সাংবিধানিক আৰু ৰাজনৈতিক অধিকাৰক সামৰি সকলোখিনি আমি ঐক্যবদ্ধভাৱে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এইটোৱে আহ্বান, 2020 চনৰ বড়ো শান্তি চুক্তিৰ আধৰুৱা যিখিনি দফা, আগন্তুক ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় বাজেট অধিৱেশন আহি আছে, তাত যিখিনি সংশোধনী বিধেয়ক আনিব লাগে, বিটিআৰ, কাৰ্বি আংলং আৰু ডিমা হাছাও, আমি আগতে 10খন চিক্সিডেলৰ কথা কৈছিল, এতিয়া আমি 3খন চিক্সিডেলৰ কথা ক'ব বিচাৰিছোঁ। কাৰণ তিনিওটা চিক্সিডেলত চুক্তি সম্পাদিত হৈছিল আৰু সেইমতে ভাৰত চৰকাৰে সময় উপযোগী সিদ্ধান্ত গৃহমন্ত্ৰী ডাঙৰীয়ে যি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেইমতে কাম কৰিব লাগে বুলি আমি দাবী আৰু আহ্বান আমি এই মঞ্চৰ পৰা আমি ৰাখিছোঁ। আপুনি নিজে ফেচবুকত পোষ্ট কৰিছে, যোৱা 17 তাৰিখে বাগৰুম্বাৰ নৃত্যত আপোনাক সন্মান কৰা।